নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰু আমাৰ পৰিৱেশৰ পঞ্চম পাঠটিৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ লৈছোঁ। এই পাঠটিত আমি পঢ়িবলৈ পাম বায়ুৰ বিষয়ে। বায়ু তোমালোকে দেখা পাইছানে কেতিয়াবা? নিশ্চয় নাই পোৱা, নহয় জানো? কাৰণ বায়ু আমি কেতিয়াও চকুৰে দেখা নাপাওঁ, আমি মাত্ৰ অনুভৱহে কৰোঁ। এই বায়ু আমাক উশাহ নিশাহ ল'বৰ বাবে আমি ব্যৱহাৰ কৰোঁ। বায়ু নহ'লে কোনো জীৱ জন্তু উদ্ভিদ জীয়াই থাকিব নোৱাৰে। আৰু এই বায়ু আমাৰ চাৰিওফালে বিয়পি আছে। কেনেকৈ বিয়পি আছে এই কথা আমি কেনেকৈ জানিম? যদি আমি চকুৰে নেদেখোঁৱে, তেন্তে আমি বায়ু যে আমাৰ চাৰিওফালে বিয়পি আছে আমি কেনেকৈ গম পাইছোঁ? অনুভৱ কৰি, নহয় জানো? গছ এজোপা লৰিলেও আমি তাত বায়ু আছে বুলি গম পাওঁ। তুমি এটা বেলুন ফুলাই চাবাচোন। সেই বেলুনটো দুইখন হাতৰ আঙুলিৰে ধৰি মুখখন মেলি ধৰা, কিবা এটা শব্দ শুনিবলৈ পাবা। আৰু এই ফুলোৱা বেলুনটোত থকা বায়ুখিনি মুখখন খুলি দিয়া জোৰেৰে ওলাই আহিব। তেতিয়া আমি গম পাম যে সেয়াই হৈছে বায়ু। যেতিয়া তুমি দৌৰি যোৱা তেতিয়া তোমাক পিছফালৰ পৰা টনা যেন লাগিব। কিয় বাৰু? কাৰণ তাত আছে বায়ু। ঠিক সেইদৰে তুমি এখন চকৰি হাতত লৈ দৌৰাচোন, চকৰিটো ঘূৰিবলৈ আৰম্ভ কৰিব। চকৰিটো কিয় ঘূৰিছে? কাৰণ তাত বায়ু আছে। এই বায়ুসমূহত আকৌ বিভিন্ন ধৰণৰ গেছ মিহলি হৈ থাকে, যেনে অক্সিজেন গেছ, কাৰ্বন ডাই অক্সাইড গেছ, নাইট্ৰজেন গেছ। ইয়াৰ উপৰিও জলীয় বাষ্প, ধূলিকণা ইত্যাদি গেছো মিহলি হৈ থকা দেখা যায়। এই বায়ুত যে অক্সিজেন গেছ মিহলি হৈ থাকে আমি কেনেকৈ গম পাম? মই তোমালোকক এটা পৰীক্ষা কৰি দেখুৱাব বিচাৰিছোঁ। দুডাল মমবাতি জ্বলাই ল'লোঁ। এই গ্লাছটোৰে মই এডাল মমবাতি ঢাকি দিলোঁ। দেখিলা নহয়, এতিয়া এডাল মমবাতি নুমাই গৈছে। কিয় নুমাই গৈছে বুজিব পাৰিছানে? কাৰণ এই ঢাকি দিয়া গ্লাছটোৰ ভিতৰত অকণমান সময়ৰ বাবেহে গেছ আছিল, যিটো গেছৰ নাম হৈছে অক্সিজেন। আৰু যিমানকণ সময় সেই গ্লাছটোৰ ভিতৰখন আৱৰি আছিল, সেই সিমানখিনি সময়লৈকে মমডাল জ্বলি আছিল। আৰু যেতিয়াই গেছখিনি শেষ হৈ গৈছিল তেতিয়াই মমডাল নুমাই গৈছিল। আৰু এই জ্বলি থকা মমডাল দেখিছা? এই মমডালৰ চাৰিওকাষে অক্সিজেন গেছ আমাৰ বায়ুত মিহলি হৈ আছে। সেইবাবে এই মমবাতিডাল এতিয়াও জ্বলি আছে। অৰ্থাৎ জুই জ্বলিবৰ বাবে অক্সিজেন গেছৰ প্ৰয়োজন হয়। কেতিয়াবা সাগৰৰ তলিলৈ যোৱা ডুবাৰুসকলক মন কৰিছানে? তেওঁলোকে পিঠিত এটা অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ ফুৰে। ঠিক সেইদৰে পৰ্বত আৰোহণকাৰীসকলেও অক্সিজেনৰ চিলিণ্ডাৰ পিঠিত লৈ পৰ্বত আৰোহণ কৰে। আকৌ কেতিয়াবা উশাহ নিশাহ ল'বলৈ কষ্ট পোৱা ৰোগীসকলকো অক্সিজেন দিয়া হয়। বায়ুত কাৰ্বন ডাই অক্সাইড গেছো মিহলি হৈ থাকে। আমি উশাহত অক্সিজেন গেছ লওঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ, হয়নে? এই কাৰ্বন ডাই অক্সাইড গেছ কি কামত ব্যৱহাৰ হয় বাৰু? জুই নুমুৱাবৰ বাবে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ হয়। তোমালোকৰ বিদ্যালয়ত কেইটামান চিলিণ্ডাৰ দেখা পোৱা। সেই চিলিণ্ডাৰকেইটা কিয় ৰখা হয় বাৰু? জুই নুমুৱাবৰ বাবে। অৰ্থাৎ সেই চিলিণ্ডাৰকেইটাত কাৰ্বন ডাই অক্সাইড গেছ সংৰক্ষিত হৈ থাকে। বায়ুত থকা আন এবিধ প্ৰধান গেছ হৈছে নাইট্ৰজেন গেছ। উদ্ভিদে বায়ুৰ পৰা নাইট্ৰজেন গেছ সংগ্ৰহ কৰি প্ৰটিন তৈয়াৰ কৰে। আমি যে খাওঁ চয়াবিন, মচুৰ দালি আদি মাহজাতীয় শস্য, এইবোৰত প্ৰটিন থাকে। নাইট্ৰজেন গেছে আকৌ ৰাসায়নিক সাৰো প্ৰস্তুত কৰাত সহায় কৰে। আৰু এই গেছে জুই নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সহায় কৰে।
বায়ুত এই গেছসমূহৰ পৰিমাণ কমি গ'লে বা বাঢ়ি গ'লেও বায়ু প্ৰদূষণ হ'ব পাৰে। ধৰি লোৱা বায়ুত যদি কাৰ্বন ডাই অক্সাইড গেছটো বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব? বায়ু প্ৰদূষণ হ'ব পাৰে। এই কাৰ্বন ডাই অক্সাইড গেছসমূহ আকৌ কেনেকৈ বাঢ়ি যায়? কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ পৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়। আৰু এইসমূহ ৰোধ কৰিবৰ বাবে আমি গছ-গছনি ৰুব লাগিব, অৰ্থাৎ অক্সিজেনৰ পৰিমাণটো বঢ়াব লাগিব। গছ-গছনি কমি গ'লে বায়ুত অক্সিজেনৰ পৰিমাণ যিহেতু কমি যায়, সেইবাবে আমি গছ-গছনি অধিক পৰিমাণে ৰোপণ কৰিব লাগিব। তেতিয়াহে আমি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো কমাব পাৰিম। গছ-গছনিত দিয়া ৰাসায়নিক কীটনাশক দ্ৰব্য, মানুহৰ হাঁচি, কাহ আদি বীজাণুৱেও কি কৰে? বায়ুৰ লগত মিহলি হৈ বায়ু প্ৰদূষিত কৰাত সহায় কৰে। বায়ু প্ৰদূষিত হ'লে আমাৰ কি অসুবিধা হ'ব পাৰে বাৰু? আমাৰ বিভিন্ন ধৰণৰ অসুখ হ'ব পাৰে। এলাৰ্জি, হাঁপানি, চৰ্দি, কাহ, জ্বৰ, শ্বাস-প্ৰশ্বাসৰ কষ্ট, চকু জ্বলা পোৰা আদিৰো হ'ব পাৰে। আৰু বায়ু প্ৰদূষণৰ ফলতে কি হয়? পৃথিৱীৰ গৰমৰ মাত্ৰাও দিনে দিনে বাঢ়ি গৈছে। এতিয়া আমি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰিমনে? নিশ্চয় পাৰিম। আমি গছ-গছনি অধিক ৰোপণ কৰিব লাগিব। জাবৰ-জোঁথৰ পেলোৱা বাকচ ঢাকি ৰাখিব লাগে আৰু সঘনাই চাফা কৰি ৰাখিব লাগে। হাঁচি, কাহ মৰা সময়ত আমি মুখ আৰু নাকত ৰুমাল বা মাস্ক ব্যৱহাৰ কৰিব লাগে। গাড়ী মটৰ যদি কমকৈ ব্যৱহাৰ কৰোঁ তেতিয়াও প্ৰদূষণ ৰোধ কৰিব পৰা যায়। গতিকে আহা আমি সকলোৱে মিলি এখন প্ৰদূষণমুক্ত পৃথিৱীত বাস কৰোঁ।